গাইজ ওয়েলকাম ব্যাক টু মাই ইউটিউব চেনেল। আশা কৰিছোঁ আপোনালোক ভালে আছে। মই বৰ্তমান ভালে আৰু সুন্দৰ আৰু বিন্দাছ হৈ আছোঁ। আজি হ'ল ৰাখি বন্ধন, গতিকে মোৰ ফালৰ পৰা সকলো ভাই ভনীলৈ ৰাখি বন্ধনৰ শুভেচ্ছা জনালোঁ। আৰু ভাই ভনীৰ মাজত এনেকৈ এই পবিত্ৰ সম্পৰ্কটো যেন সদায় এনেদৰে থাকে। গতিকে আমাৰো ভাইটিক আজি ৰাখি পিন্ধালোঁ, গতিকে সেইখিনি অকণমান ভিডিঅ' কৰিছিলোঁ আপোনালোকক দেখুৱাওঁ বুলি। গতিকে ভিডিঅ'টো চাই থাকক শেষলৈকে। আৰু যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। বহুতে কিন্তু মোৰ ভিডিঅ'টো চাই কিন্তু ছাবস্ক্ৰাইব নকৰে, লাইক নকৰে, শ্বেয়াৰ নকৰে। গতিকে হয়তো ভাল ভিডিঅ' দিব পৰা নাই। নিশ্চয় ভাল ভিডিঅ' দিম যদি আপোনালোকে সহায় কৰে বা আগুৱাই যাবলৈ আমাক সহায় কৰে। নিশ্চয় ভাল ভিডিঅ' দিবলৈ চেষ্টা কৰিম। গতিকে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'টো চাই ভাল পালে এটা কমেণ্ট কৰি দিব, আমি নিশ্চয় আনন্দিত হ'ম। গতিকে আপোনালোকৰ এটা লাইক, এটা কমেণ্ট আৰু ছাবস্ক্ৰাইবে আমাক বহুত প্ৰেৰণা দিয়ে। গতিকে আগুৱাই যাবলৈ বহুত প্ৰেৰণা দিয়ে। সেয়েহে আপোনালোকে ছাবস্ক্ৰাইব কৰি দিয়ক। এনেকৈ আমি থালিখন সজাই ল'লোঁ। ৰাখি মাথো এডাল ৰঙীন সূতাই নহয় ন, ই হৈছে স্নেহৰ ৰঙেৰে ৰঞ্জিত আত্মীয়তাৰ বান্ধোন। ভাই ভনী সম্পৰ্ক হৈছে জোনাকৰ দৰে, যিমানেই কাজিয়া নহওক কিয় কিন্তু সম্পৰ্কটো থাকে অতি। এনেকৈ ভাইটিক দিলোঁ। তাৰপিছত ভাইটিয়ে হাঁহি আছে, যিমানেই যি নহওক তাৰ হাঁহি উঠিছে। তাৰো জীৱনত বহুত কাহিনী আছে বাৰু, কেতিয়াবা আপোনালোকক নিশ্চয় জনাই দিম তাৰ জীৱনত কি কাহিনী আছে। গতিকে তাক বহুত মৰম কৰোঁ, মৰমত ৰাখোঁ যাতে সি ডাঙৰ হৈ ভাল মানুহ হয়। বাস্তৱ জীৱনৰ পৰা আৰম্ভ কৰি ছ'চিয়েল মিডিয়াত লগ পোৱা সকলো দাদা, বাইদেউ, ভাতৃ, ভগ্নীলৈ পবিত্ৰ ৰাখি বন্ধনৰ শুভেচ্ছা যাচিলোঁ। পবিত্ৰতা যুগমীয়া হৈ থাকক এই সম্বন্ধটি। সূতাডাল কোমল হ'লেও বহু শক্তিৰ পৰিচয় দিয়ে ৰাখি। ভাই ভনীৰ মাজত যেন এনেকৈ সম্পৰ্ক থাকে, নিশ্চয় আমাৰো যেন তেনেকুৱা সম্পৰ্ক থাকে। নিজৰ বুলি সিয়ে আছে, গতিকে তাক ভগৱানে ভালদৰে ৰাখক। আপোনালোকেও আশীৰ্বাদ কৰক যাতে ভাইটি ভাল মানুহ হয়, ভালদৰে থাকে। তাৰ জীৱনৰ কাহিনী ক'বলৈ গ'লে হয়তো শেষেই নহ'ব, এনেকৈ ডাঙৰ হৈছে সি। গতিকে কি ক'ম আৰু, বহুত দুখত ডাঙৰ হৈছে আৰু বহুত কষ্টৰে ডাঙৰ কৰিছোঁ। তাৰ জীৱনত এনেকুৱা এটা কাহিনী আছে, হয়তো ভগৱানে কাকো তেনেকুৱা নকৰক। গতিকে সি এনেকৈ সদায় সুখী হৈ থাকে আৰু এনেকৈ হাঁহি ফূৰ্তিৰে সি আমাৰ লগত মিলি থাকে। সেইবাবে সেইটো মোক 2টা চকলেট দিছে, কিন্তু তাৰ কাৰণে মই যথেষ্ট সুখী। কাৰণ সি ডাঙৰ হৈ যাতে আমাক কিবা দিয়ে নিদিয়ে সেইটো পিছৰ কথা নহয়, সি ভালে থাকক, ভগৱানে তাক ভালে ৰাখক। এনেকৈ আৰু সিনো দিব ক'ৰ পৰা, তাতো নিজে ইনকাম কৰিব পৰা হোৱা নাই ন। গতিকে আমি আনি দিছোঁ, আমাকে দিছে। সি দেখাই দিছে যে এইটো মোক পিন্ধাইছে। গতিকে সি বহুত সুখী হয়, বহুত সুখী হয়। আৰু আমিও চেষ্টা কৰোঁ তাক তেনেদৰে সুখী কৰি ৰাখিবলৈ, নিজে নাখাই হ'লেও তাক খুৱাবলৈ চেষ্টা কৰোঁ। গতিকে তেনেকৈ সি ডাঙৰ হওক। সি পিছে অলপ লাজো কৰে, তাৰ বাবে সি তেনেকৈ থাকে আৰু বহুত ফূৰ্তিত থাকে। সি নিজকে বহুত ফূৰ্তিত ৰাখিব খোজে। আমিও চেষ্টা কৰোঁ তাক বহুত ফূৰ্তিত ৰাখিবলৈ, কোনোদিনে হয়তো অনুভৱ কৰিব নিদিওঁ সি যে দুখত ডাঙৰ হৈছে বা কষ্টত ডাঙৰ হৈছে। আমাৰ মা দেউতা সকলে বহুত মৰমত ডাঙৰ কৰিছে, বহুত দুখেৰে কি ক'ম আৰু আপোনালোকক বুজাব নোৱাৰে, এনেকুৱা এটা কাহিনী তাৰ লগত আছে। গতিকে সেই চকলেটৰ কথা কৈছে যে কিটকেট কিমান দাম হয়, কি কথা সি সুধি আছে মোক। গতিকে ময়ে আনি দিছিলোঁ, তাৰ বাবে সি সুধি আছে মোক যে কিমান দাম লৈছে, কি কৰিছে। তাৰ বাবে ভাবিছোঁ আমি ভাল মানুহ হওক, ডাঙৰ হওক, আৰু আপোনালোকেও আশীৰ্বাদ কৰিব যাতে সি ভালদৰে ডাঙৰ হয় বা বহুত ভাল মানুহ হয়। তেনেদৰে আমিও চেষ্টা কৰিম, আপোনালোকে আশীৰ্বাদ কৰিব।